Hi everyone, welcome back to my channel Moments with Nivedita. Mor channel Moments with Nivedita loi apnalok hokkoloke punorbar swagotom janaisu. Ji hokole mor video aji prothombar babe sai ase tekithakolok welcome to my channel. Aji beleg eta jagat video to arambho korisu Kolkata airport ot asu etia aru ami phuribole goi asu family trip. Ami ekeloge ahisu hokolo এয়া মোৰ ডাঙৰ লৰা জানটো হি দিল্লী পৰা আহিছে আৰু মাইনা ভূপালী এইফালে অংকিতা হাই আমি গুৱাহাটীৰ পৰা আহিছো আমি কেটা আৰু মনালিসা আহি আছে মুম্বাইৰ পৰা আৰু আমি সকলো কলকাতাৰ পৰা আমি ফুৰিবলৈ যাম ক'ত গৈ আছো কি কৰি আছো সকলো আপোনালোকক দেখুৱাই থাকিম যিখিনি পাৰো ক্যাপচাৰ কৰিবলৈ চেষ্টা কৰিম আশা কৰো আপোনালোকে ভিডিওটো চাই থাকিব আৰু লগ পাই থাকিম সকলোকে জানটোৱে আমাৰ গোটেই ট্ৰিপটো পুৰা ঠিক কৰিছে বুলি ক'ব পাৰি মেন মানুহ কচোন আমাৰ এবাৰ ট্ৰিপটোৰ বিষয়ে এবাৰ ট্ৰিপটো বহুত দিনৰ পিছত এটা ফেমিলি ট্ৰিপ যোনটো আমি বহুত দিনৰ পৰা প্ল্যান কৰি আছিলোঁ বহুত বছৰৰ পৰা ইনফেক্ট আৰু ইটস এন ইন্টাৰনেশ্যনেল ট্ৰিপ আৰু একেলগে যোৱা নহয় আমাৰ সদায় বহুত দিন ধৰি পোৱা নাই এনেকৈ গোটেইখিনি চ' এইবাৰো 4টা জেগাৰ পৰা আহি মানুহ লগ হ'ব 6জন দিল্লী মুম্বাই বঙাইগাঁও গুৱাহাটী আৰু আমি চবে লগ হৈছোঁ কলকাতাত আৰু ইয়াৰ পৰা যাম আমি নেক্সট ডেষ্টিনেশ্যন যোনটো অলপ পিছত ৰিভিল হ'ব চ' 8-9 ডেজৰ ট্ৰিপ হয় আৰু বহুত বেলেগ এক্টিভিটিজ প্লেন আছে বহুত বেলেগ ধৰণৰ জেগা যোৱা প্লেন আছে ইনফৰমেশ্যনো থাকিব ইয়াত বহুত ইনফৰমেশ্যনো থাকিব যোনখিনি আপোনালোকক দি থাকিম চ' ডেট আপোনালোকে আগলৈ প্লেন কৰিব পাৰে আমাৰ লগত থাকিব আমাৰ লগত ঘূৰিব গোটেইখিনি জেগা এণ্ড উইল হেভ ফান অংকিতা কোৱা তোমাৰ কেনেকুৱা লাগিছে মোৰ বহুত ভাল লাগিছে বহুত এক্সাইটেড আৰু নতুন জাগালৈ যাবলৈ পাম আৰু খুবেই এক্সাইটিং হ'ব আই এম ভেৰি চিয়'ৰ আৰু আই এম ৰিয়েলি গ্ৰেটফুল ফৰ দিছ ট্ৰিপ বহুত টাইমৰ পৰা ৱেইট কৰি আছোঁ আৰু এই লেটছ চি হাউ ইট গ'জ ভালে যাব আপোনালোকে থাকিব আমাৰ লগত ভূপালী মোৰো বহুত ভাল লাগিছে ময়ো বহুত এক্সাইটেড আৰু তাকে কিন্তু ৰাতিপুৱাৰ পৰা ৰখি আছোঁ কাৰণে অকণ ভাগৰ লাগিছে টোপনি লাগিছে কিন্তু বাকী ৱেইটিং ফৰ দ্য ট্ৰিপ আমাৰ এজনেতো পুৰা মইতো ৰেডি আৰু যাবলৈ খালি গৈ পাই লওঁ তাৰপিছত গম পাম কি হ'ব এয়া আমাৰ লাষ্ট মেম্বাৰ মনালিসা আহি পালেহি মুম্বাইৰ পৰা আহিলা আহিলো মনালিসা মুম্বাইৰ পৰা আহিছে গৰম তিনিটা ব্লগ বনিব আজি তিনিটা ব্লগ আহি পেলা মনালিসা আহি পালাহি তোমাৰ কাৰণে আমি বহুত সময় ৱেইট কৰি আছিলোঁ এতিয়া তুমি কোৱা ট্ৰিপটোৰ কাৰণে কেনেকুৱা এক্সাইটমেণ্ট তোমাৰ ট্ৰিপটোৰ কাৰণেতো বহুত এক্সাইটেড খালি ফ্লাইটখন অলপ মোৰ ডিলে হৈ গ'ল বাকী এতিয়া ইয়াত আহি এতিয়া আৰু এক্সাইটমেণ্টটো বাঢ়ি গৈছে চাওঁ এতিয়া টেম্পাৰেচাৰটোতো মোৰ কাৰণে বেছি একো বিশেষ চেঞ্জ নহয় আৰু তুমিতো গৰমৰ পৰা আহিলা আৰু কি কৈছে গৰমৰ পৰা আহিলা তাকেতো গৰমৰ পৰা আহিছোঁ ইয়াতেও খুব এটা ঠাণ্ডা পোৱা নাই এতিয়ালৈকে এতিয়া ভিয়েটনামত মই কিমান পাওঁগৈ আমি এনেইতো কালি তাত বৰষুণ দিলে পাম আৰু ঠাণ্ডা বৰষুণ দিলে অলপ কমিব আমি থকা কেইদিনত কমিব টেম্পাৰেচাৰ মানে এতিয়া তেনেকৈ দেখাই মোৰ কাৰণেতো ভালেই কাৰণ মইতো গৰমৰ পৰা আহিছোঁ মইতো এক্সপেক্ট কৰি আছোঁ গুৱাহাটীতো বেছি ঠাণ্ডা পৰা নাছিল কিন্তু এইকেইদিন অলপ পৰিছে আৰু ঠিক আছে তেনেহ'লে এতিয়া আমি ওপৰত বেছি হেৰিত আছে হাই মা আমি ক'ত হৈ গ'ল ন হৈ গ'ল আমি ৰেডি হৈ গৈছোঁ এইটো চাওঁ ইমান ধুনীয়া এনেকুৱা আমাক জানটোৱে গিফ্ট দিছে এবাৰ চবৰে আছে নাম লিখা আছে চবৰে নাম লিখা আছে পাছপোৰ্ট হোল্ডাৰ এতিয়া আমি চেক ইন কৰিবলৈ গৈ আছোঁ
চেক ইন কৰিবলৈ গৈ আছোঁ ইণ্টাৰনেশ্যনেল। আমি ফাইনেলি এতিয়া গৈ আছোঁ বৰ্ডিঙৰ কাৰণে কলকাতা টু হানৈ। আমি 10:30 মানতে পালোহি আমি, কিন্তু ইমান দেৰি ৰৈ এতিয়া ফাইনেলি আমাৰ বৰ্ডিং টাইম হৈছে। ব্লগটো চাই থাকিব। ফাইনেলি আমি আহি পালোহি ভিয়েটনামৰ হানৈ চিটি। আজি 3 দিনমান আমি ইয়াতে থাকিম, তাৰপিছত বেলেগ বেলেগ জেগাত যাম। এতিয়া কেইটা বাজিলে? আমি 150 পাইছোঁ ন? 150 অঁ ইয়াতে আমি আমাৰ 10টা বজাত ফ্লাইট আছিলে কলকাতাৰ পৰা, আৰু ইয়াতে আমি পালোঁ 150। ইয়াতে প্ৰায় 1.5 ঘণ্টামান সময় ইয়াতে আগবঢ়া। এনেই 2.5 আৱাৰ লাগে ন? 2.5 আৱাৰ লাগে কলকাতাৰ পৰা, কিন্তু ইয়াতে সময়খিনি আগবঢ়াৰ কাৰণে আমাৰ 150 হ'ল। আৰু এতিয়া আমাৰ ড্ৰাইভাৰ আহি ৰখি আছে। আমি হোটেললৈ যাম আৰু কাইলৈৰ পৰা আমি ফুৰিম। ইয়াতে আমি হানৈত আমি 3 দিন ষ্টে কৰিম। 4 দিন আমি 4 নাইটছ আমি ইয়াতে থাকিম। এদিন গ'লেই আৰু ভিডিঅ'টো চাই থাকিব। এতিয়া যাওঁ আমি, আমাৰ লাগেজ লওঁ, তাৰপিছত ড্ৰাইভাৰ ৰৈ আছে বাহিৰত। হানৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত আমাৰ সকলো কাম খুব সুন্দৰভাৱে হৈ গ'ল, কোনো অসুবিধা হোৱা নাই। মাত্ৰ ইমিগ্ৰেশ্যনৰ কাৰণে অকণমান সময় ৰ'ব লগা হ'ল, খুব বেছি নহয়, আধা ঘণ্টামান সময় লাগিল। আৰু বিশেষ একো অসুবিধা হোৱা নাই। পাছপৰ্ট ভিজা এইবিলাক চেক কৰিলে বাকী সকলো ঠিকে ঠাকে হৈ গ'ল। আৰু আমি এতিয়া বাহিৰলৈ ওলাই আছোঁ। আমাৰ কাৰণে গাড়ী আহি ৰখি আছে, ড্ৰাইভাৰে ৱেইট কৰি আছে, আৰু আমি এতিয়া আমাৰ বাবে বুক কৰি থোৱা হোটেললৈ যাম। কেনেকুৱা ঠাণ্ডা, শান্তি লাগিছে। ইয়াতে কি বহুত ঠাণ্ডা লগা নাই? কিমান ডিগ্ৰী ইয়াতে এতিয়া? কিমান পাইছে? 12 নে 14? 12 মানে ডিগ্ৰী নেকি? অঁ নহয়, এইটো মোডটো ব্লেক এণ্ড হোৱাইট হৈ যায়। বেড টাইম যে হেৰি ৰেকৰ্ডটো হেৰি হৈছে বেটাৰী চেভাৰ। গান বজাই দিব চাগে আমাক। হোটেললৈ কিমান টাইম লাগিব জানটো? 40 minutes মান। Excuse me, how much time it will take? Yeah, from here to hotel about 40 minutes. 40. Okay. ইয়াৰ ৰিমিক্সটো ভাল লাগে ন? গ্লাছটো চাফা হ'লে আৰু বেছি ভাল লাগিলহেঁতেন। অঁ বৰষুণ দিলে নেকি আকৌ? এইখন কি ব্ৰিজ বা? হানৈ ব্ৰিজ। Welcome to Hanoi, the city for peace. Wow, কি ধুনীয়া। আমি ইটোতে বোলে ইমান খুশ হৈছোঁ, ই বোলে ভাবি আছে ইহঁতে ইটোতে আমাৰ ইমান সৰু হেৰিটোতে ইমান আমি সদায় দেখি থাকোঁ। অঁ এইটো দিনত উঠাব বহুত ধুনীয়া লাগিব। ইফালে পানী হানৈ চিটি, দ্য চিটি অফ পিচ। এয়া আমি এতিয়া আহি পালোহি। আমি হানৈ চিটিত যিখন হোটেলত থাকিম, হানৈ এমাৰেল্ড ৱাটাৰ্ছ হোটেল। এই মাজনিশাও তেওঁলোকে আমাৰ বাবে ৰৈ আছিল। আৰু এয়া এতিয়া আমি ৰিচিপশ্যনত যিখিনি ফৰ্মেলিটিজ কৰিব লাগে সেইখিনি কৰি আছোঁ। Percent discount. Yeah.
Up to 12:30 p.m. 7 a.m. to 12. All the time. All the time. All Yeah. the time. Apply from reception to make reservation. Prior reservation. Yes. Yeah. Can you keep it? Oh, sorry. Oh, Yes. Let me give you the room of Miss Mr. Kaustad Moni Hazarika. Harika. One junior double room. one junior double. Yes. Yeah. You or Yeah, it's you? Yes. এইটো হ'ল আমাৰ ৰুমটো, যিটো ৰুমত অংকিতা আৰু মই থাকিম। খুব ধুনীয়া এটা ৰুম, সকলো ধৰণৰ সুবিধাখিনি আছে ইয়াত। কিছু সময় পিছত ৰাতি পুৱাবই। এতিয়া ফ্ৰেছ হৈ লওঁ আৰু অকণমান ৰেষ্ট লওঁ। পুৱা আপোনালোকক পুনৰ লগ পাম।